নমস্কাৰ, মই শিখামণি। স্বাগতম জনাইছো আমাৰ ইউটিউব চেনেল জনমভূমি ফেক্টছলৈ। আমি সকলোৱে স্কুলত পঢ়ি থকা সময়তে হওক বা আন সময়তে হওক নিউটন, আইনষ্টাইন তথা এনেকুৱা ব্যক্তিবিলাকৰ বিশেষ উদ্ভাৱনৰ লগত জড়িত ষ্টৰীবিলাক শুনিছো। আজি এই ভিডিঅ'টোৰ জৰিয়তে ঠিক তেনেকুৱা কেইটামান ষ্টৰীৰ সত্যতা আপোনালোকক দেখুৱাব ওলাইছো। অনুগ্ৰহ কৰি ভিডিঅ'টো শেষলৈকে চাব। আমি সকলোৱে স্কুলত পঢ়ি থকা সময়ত শুনিছো নিউটন আপেলৰ গছৰ তলত বহি আছিল আৰু তেওঁৰ মূৰত এটি আপেল সৰি পৰাৰ পাছত চিন্তা চৰ্চা কৰি তেখেতে গ্ৰেভিটি আৱিষ্কাৰ কৰিছিল। আপোনালোকে জানি আচৰিত হ'ব যে এইটো সত্য নহয়। নিউটন আছিল এজন খেতিয়কৰ ল'ৰা। তেওঁৰ জন্ম হৈছিল 1642 চনত আৰু 1661 চনত কেম্ব্ৰিজ ইউনিভাৰ্চিটিত তেওঁ শিক্ষা গ্ৰহণ কৰিবলৈ গৈছিল। আৰু 4 বছৰ পিছত প্লেগ মহামাৰীৰ কাৰণে সকলো বিদ্যালয় মহাবিদ্যালয় বন্ধ ৰাখিছিল আৰু সেয়েহে তেওঁ ঘৰলৈ উভতি আহিবলগীয়া হৈছিল। আৰু ঘৰত আহি তেওঁ আপেল গছৰ পৰা আপেল সৰি পৰা দেখা পাইছিল। কিন্তু আমাক স্কুলত কোৱাৰ দৰে আপেলটো আহি তেওঁৰ মূৰত পৰা নাছিল। বেন ফ্ৰেংকলিনে এটা চিলা ওলাই থকা অৱস্থাত ইলেক্ট্ৰিচিটি আৱিষ্কাৰ কৰিছিল। কিতাপত উল্লেখ থকা মতে ফ্ৰেংকলিনে যেতিয়া চিলাটো উৰুৱাই আছিল, এটা ডাঙৰ ঢেৰেকনি আহি সেই চিলাখনৰ এটা মেটেলক আকৰ্ষণ কৰিছিল আৰু তেতিয়া তেওঁ লক্ষ্য কৰিছিল যে ঢেৰেকনিটো এখনত পৰাৰ পিছত চিলাখন সম্পূৰ্ণভাৱে ৰৈ গৈছিল আৰু আধানবোৰ সেই চিলাৰ ৰছীৰ তলফালে গতি কৰিছিল। এতিয়া আপোনালোকে ভাবকচোন, যদি সেই ঢেৰেকনিটো ফ্ৰেংকলিনৰ গাত পৰিলহেঁতেন, হয়তো তেওঁ কেতিয়াও ইলেক্ট্ৰিচিটি আৱিষ্কাৰ কৰিব নোৱাৰিলেহেঁতেন। গতিকে আমি শুনা এই ষ্টৰীটো সম্পূৰ্ণভাৱে মিছা। এলবাৰ্ট আইনষ্টাইনক আমি মেথছৰ কিং বুলি জানো। আমি শুনা মতে আইনষ্টাইনে তেওঁৰ জীৱনত কেতিয়াও মেথছৰ পৰীক্ষাত ফেইল কৰা নাছিল আৰু তেওঁ নিজেও কৈছিল যে মই কোনোদিন মেথছৰ পৰীক্ষাত ফেইল কৰা নাই। কিন্তু আইনষ্টাইনে ছুইচ ফেডাৰেল স্কুলৰ এণ্ট্ৰেন্সত যিটো এক্সাম মেথছৰ আছিলে সেইটোত ফেইল কৰিছিল। গতিকে আমি মেথছৰ কিং বুলি জনা আইনষ্টাইনেও মেথছত ফেইল কৰিছিল। বন্ধুসকল, আজিলৈ ইমানেই। যদি এই ভিডিঅ'টো ভাল পাইছে তেনেহ'লে লাইক কৰিব। আজিলৈ ইমানেই। ধন্যবাদ। জয় আই অসম।